মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অনুশীলনী 1.3 আলোচনা কৰিম। অনুশীলনী 1.3ত এটা অখণ্ড সংখ্যাক আন এটা অখণ্ড সংখ্যাৰে হৰণ কৰিলে হৰণফল কিমান হ'ব এই বিষয়ে শিকিম। তোমালোকে ইতিমধ্যে এটা সংখ্যাক আন এটা সংখ্যাৰে হৰণ কৰিলে হৰণফল কি হ'ব এই বিষয়ে শিকি আহিছা, হয়নে? উদাহৰণ হিচাপে মই 6ক 3ৰে হৰণ কৰিছোঁ, ঠিক আছে। তো 6ক 3ৰে হৰণ কৰিলে হৰণফল কি হ'ব? তো তোমালোকে এইটো কেনেকৈ উলিয়াবা? 6ক 3ৰে হৰণ দিবা, হয়নে? 3 দুগুণ 6, বাকী কিমান থাকিল? 0। তো 6ক 3ৰে হৰণ কৰিলে হৰণফল কিমান হ'ব? 2 হ'ব, ঠিক আছে। তো তোমালোকে যে শিকি আহিছা, হয়নে? তোমালোকে কেৱল এটা ধনাত্মক অখণ্ড সংখ্যাক আন এটা ধনাত্মক অখণ্ড সংখ্যাৰে হৰণ কৰিলে হৰণফল কিমান হ'ব এই বিষয়ে শিকি আহিছা, ঠিক আছে। আজি আমি ধনাত্মক বা ঋণাত্মক অখণ্ড সংখ্যাক আন এটা ধনাত্মক বা ঋণাত্মক অখণ্ড সংখ্যাৰে হৰণ কৰিলে হৰণফল কি হ'ব এই বিষয়ে শিকিম। তোমালোকে ইয়াতে চোৱা, 1 নম্বৰত কি কৈছে? যদি আমি এটা ধনাত্মক অখণ্ড সংখ্যাক এটা ধনাত্মক অখণ্ড সংখ্যাৰে হৰণ কৰোঁ, তেতিয়া আমি হৰণফলটো কি পাওঁ? ধনাত্মক অখণ্ড সংখ্যা পাওঁ। মই উদাহৰণ হিচাপে ধনাত্মক অখণ্ড সংখ্যা 6ক ধনাত্মক অখণ্ড সংখ্যা 3ৰে হৰণ কৰিছোঁ, ঠিক আছে। তো আমি 6ক 3ৰে হৰণ কৰিলে কি পাম? হৰণফল 2। তো আমাৰ হৰণফলটো কি হ'ব? ধনাত্মক অখণ্ড সংখ্যা হ'ব। 2 নম্বৰত কি কৈছে? এটা ধনাত্মক অখণ্ড সংখ্যাক এটা ঋণাত্মক অখণ্ড সংখ্যাৰে হৰণ কৰিলে হৰণফল কি হ'ব? ঋণাত্মক অখণ্ড সংখ্যা হ'ব। তো মই ধনাত্মক অখণ্ড সংখ্যা 6 লৈছোঁ, তাক কিহেৰে হৰণ কৰিছোঁ? ঋণাত্মক অখণ্ড সংখ্যা -3ৰে। তো 6ক -3ৰে হৰণ কৰিলে হৰণফল আমি কি পাম? ঋণাত্মক অখণ্ড সংখ্যা পাম, অৰ্থাৎ 6ক 3ৰে হৰণ কৰিলে আমি কি পাম? 2, আৰু 2টো কি হ'ব? ঋণাত্মক হ'ব, ঠিক আছে। 3 নম্বৰটো চোৱা, 3 নম্বৰত কি কৈছে? আমি যদি এটা ঋণাত্মক অখণ্ড সংখ্যাক ধনাত্মক অখণ্ড সংখ্যাৰে হৰণ কৰোঁ, তেতিয়া আমি হৰণফলটো কি পাওঁ? ঋণাত্মক অখণ্ড সংখ্যা। মই ঋণাত্মক অখণ্ড সংখ্যা কি লৈছোঁ? ধৰি লোৱা -6, আৰু ধনাত্মক অখণ্ড সংখ্যা কিহেৰে হৰণ দিছোঁ? +3ৰে, ঠিক আছে। তো -6ক +3ৰে হৰণ কৰিলে আমি হৰণফল কিমান পাম? -2। -2টো আমি কি পাম? ঋণাত্মক অখণ্ড সংখ্যা পাম, হয়নে? 4 নম্বৰত কি কৈছে? আমি যদি এটা ঋণাত্মক অখণ্ড সংখ্যাক এটা ঋণাত্মক অখণ্ড সংখ্যাৰে হৰণ কৰোঁ, তেতিয়া আমি হৰণফলটো কি পাওঁ? এটা ধনাত্মক অখণ্ড সংখ্যা পাওঁ। মই ঋণাত্মক সংখ্যা কি লৈছোঁ? -6 লৈছোঁ উদাহৰণ হিচাপে, ঠিক আছে। আৰু মই -3ৰে হৰণ দিছোঁ, হয়নে? তো -6ক -3ৰে যদি মই হৰণ কৰোঁ, তেতিয়া আমি হৰণফল কি পাম? 6ক 3ৰে হৰণ কৰিলে 2, আৰু এই হৰণফলটো কি হ'ব? ধনাত্মক অখণ্ড সংখ্যা হ'ব, গতিকে এইটো কি হ'ব? +2 হ'ব, ঠিক আছে। এতিয়া আমি অনুশীলনীৰ প্ৰশ্নকেইটা আলোচনা কৰিম। আমাৰ 1 নম্বৰ প্ৰশ্নটোত কি কৈছে? হৰণফল নিৰ্ণয় কৰা। হৰণফল নিৰ্ণয় কৰিব দিছে। তাৰ 1 নম্বৰটোত ৰোমান 1ত কি কৈছে? 15ক -5ৰে কি দিয়া আছে? হৰণ দিয়া আছে, হয়নে? আৰু ইয়াৰে আমাৰ কি নিৰ্ণয় কৰিব লাগে? হৰণফল নিৰ্ণয় কৰিব লাগে। তো আমি প্ৰথমে কি কৰিম? চিনৰ কথা ইয়াতে উল্লেখ নকৰিম, ঠিক আছে। তো প্ৰথমে আমি কি কৰিম? 15ক 5ৰে হৰণ কৰিম। 15ক 5ৰে হৰণ কৰিলে কিমান হ'ব হৰণফল? 5 3 গুণ 15, 3বাৰ যাব, হয়নে নাই? বাকী কিমান থাকিল? 0। তো 15ক 5ৰে হৰণ কৰি আমি হৰণফল কিমান পালোঁ? 3, ঠিক আছে। এতিয়া চোৱা, আমি ধনাত্মক অখণ্ড সংখ্যাক কিহেৰে হৰণ দিছোঁ? এটা ঋণাত্মক অখণ্ড সংখ্যাৰে হৰণ কৰিছোঁ, হয়নে? তো আমি ধনাত্মক অখণ্ড সংখ্যাক ঋণাত্মক অখণ্ড সংখ্যাৰে হৰণ কৰিলে হৰণফলটো কি পাওঁ? ঋণাত্মক পাওঁ। তো কি হ'ব? হৰণফলটো -3 হ'ব। 2 নম্বৰত কি কৈছে? -60ক +10ৰে কি দিয়া আছে? হৰণ দিয়া আছে, ঠিক আছে। তো আমি এই ক্ষেত্ৰতো কি কৰিম? 60ক 10ৰে হৰণ দিম। তো কেইবাৰ যাব? 6বাৰ, হয়নে? বাকী কিমান থাকিল? 0। তো 60ক 10ৰে হৰণ কৰিলে আমি হৰণফল কিমান পাওঁ? 6 পাওঁ। এতিয়া চোৱা, ঋণাত্মক অখণ্ড সংখ্যাক আমি কিহেৰে হৰণ দিছোঁ? এটা ধনাত্মক অখণ্ড সংখ্যাৰে হৰণ দিছোঁ, হয়নে নাই? 10ৰ আগত কি চিন আছে? প্লাছ চিন আছে। তো এইটো ধনাত্মক অখণ্ড সংখ্যা। তো ঋণাত্মক অখণ্ড সংখ্যাক ধনাত্মক অখণ্ড সংখ্যাৰে হৰণ কৰিলে আমি হৰণফল কি পাওঁ?
ঋণাত্মক পাওঁ ঠিক আছে তো -60 10ৰে হৰণ কৰিলে আমি হৰণফল কিমান পাম -6 আমাক 2 নম্বৰত কি কৈছে খালী ঠাই পূৰ কৰা 1 নম্বৰত কি কৈছে তাৰে -600ক কিহেৰে হৰণ হৈছে 25ৰে হৰণ হৈছে হয়নে -600ক 25ৰে হৰণ কৰিলে হৰণফল কিমান হ'ব সেইটো খালী ঠাইত বহুৱাব লাগে ঠিক আছে তো আমি কি কৰিম 600ক 25ৰে হৰণ দিম হয়নে তোমালোকে লঘিষ্ঠ আকাৰত কেনেকৈ ওলায় এইটো তোমালোকে শিকি আহিছা নিশ্চয় হয়নে 600 তো আমি এইটো ভগ্নাংশ আমি কি কৰিম লঘিষ্ঠ আকাৰত লওঁ ঠিক আছে 600ক 25ৰে হৰণ হৈছে হয়নে এক লঘিষ্ঠ আকাৰত ল'লে কি হ'ব আমি কি কৰিম কটাকটি কৰিম কিহেৰে যাব যেহেতু 600ৰ একৰ ঘৰত কি আছে 0 আছে তো 5ৰে হৰণ যাব 600ক হয়নে তলত কি আছে 25ৰ একৰ ঘৰত কি আছে 5 তো 5 থাকিলে কি হ'ব 5ৰে হৰণ যাব ঠিক আছে একৰ ঘৰত যদি 0 বা কি থাকে 5 থাকে সেই সংখ্যাটো কি যায় 5ৰে হৰণ যায় তো 25ক 5ৰে কেইবাৰ 5 বাৰ 5 5 গুণ 25 তো 6ক কেইবাৰ যাব একবাৰ 5 1 গুণ 5 হাতত কিমান থাকিল 1 আৰু এই 0 লগ লাগি কিমান হ'ল 10 তো 5 2 গুণ 10 বাকী কি থাকিল এটা 0 থাকিল তো এই 0টো ইয়াতে বহিব ঠিক আছে তো আমি এতিয়া কি পালোঁ ঘৰত 120 তলত কি পালোঁ 5 তো 120ৰ একৰ ঘৰত কি আছে 0 আছে তো এইটো কি যাব 5ৰে হৰণ যাব হয়নে কটাকটি যাব তো 5ৰে 12ক কেইবাৰ 2 বাৰ 5 2 গুণ 10 বাকী কিমান থাকিল 2 2 আৰু 0 লগ লাগি কিমান হ'ল 20 তো 20ক কেইবাৰ 4 বাৰ 5 4 গুণ 20 আৰু ইয়াতে কি থাকিল 1 ঠিক আছে তো ওপৰত আমি কিমান পালোঁ 24 তলত কি থাকিল 1 তো এইটো আমি তলত 1 থাকিলে আমি এইটো নিলিখোঁ হয়নে তো কিমান পালোঁ আমি 625ৰে হৰণ কৰি 24 পালোঁ তো খালী ঠাইত আমি কি বহুৱাম 24 আৰু ইয়াতে চোৱা আমি ঋণাত্মক অখণ্ড সংখ্যাক ধনাত্মক অখণ্ড সংখ্যাৰে হৰণ কৰিছোঁ হয়নে তো হৰণফলটো আমি কি পাম ঋণাত্মক পাম ঠিক আছে আমাক 2 নম্বৰত কি কৈছে ব্ৰেকেটৰ ভিতৰত কি দিয়া আছে -4 আৰু 18 পূৰণ হৈ আছে হয়নে হৰণ খালী ঠাই দিয়া আছে সমান হৰণফলটো দিয়া আছে কিমান 12 তো আমাক এই খালী ঠাইত কি হ'ব বহুৱাব লাগে ঠিক আছে তো এই গণিতটো সমাধান কৰি দিয়াৰ আগতে মই এটা তোমালোকক সৰু উদাহৰণেৰে বুজাই দিছোঁ ধৰি লোৱা 6ক কিবা এটা সংখ্যাৰে হৰণ কৰিব লাগে হয়নে আৰু হৰণ কৰিলে আমি হৰণফল কিমান পাওঁ 3 পাওঁ ঠিক আছে তো এই খালী ঠাইত থকা সংখ্যাটো কি হ'ব তো এইটো ওলোৱাৰ কাৰণে আমি কি কৰিম এই হৰণফলেৰে এই 6ক আমি কি কৰিম হৰণ কৰিম ঠিক আছে 6ক আমি এই হৰণফলেৰে কি কৰিম হৰণ কৰিম কিমান হ'ব 3 গুণ 6 হয়নে তো আমি ইয়াতে কিমান পালোঁ 2 তো এই খালী ঠাইত কি বহিব 2 ঠিক আছে এইটোৰ নিচিনাকৈ আমি এইটোও কৰিম তো এইটো কৰাৰ আগতে আমি প্ৰথমে কি কৰিম এই ব্ৰেকেটৰ ভিতৰত থকা পূৰণটো কৰি ল'ম তো এইটো আমি কেনেদৰে লিখিব পাৰোঁ বা বুলি দি কি কৰিম আমি এই পূৰণটো কৰি ল'ম হয়নে তো 4 আৰু -4 আৰু 18 পূৰণ কৰিম আমি মুখতে কৰি লৈছোঁ 4 8 গুণ 32ৰ 2 হাতত থাকিল 3 4 1 গুণ 4 আৰু হাতৰ 3 4 3 7 আৰু মাইনাছে প্লাছে কি হ'ল মাইনাছ হ'ল ঠিক আছে তো এইখিনি কৰি আমি কিমান পালোঁ -72 হৰণ খালী ঠাই ইকুৱেল টু 12 হয়নে তো এই সংখ্যাটো কিমান হ'ব আমি কেনেকৈ পাম এই 12ৰে আমি কি কৰিম -72ক হৰণ কৰিম ঠিক আছে এইবাৰ যাব 72ক 12ৰে হৰণ কৰিলে 12 6 গুণ 72 তোমালোকে পূৰণৰ নেওতা পিছলৈকে ভালদৰে মুখস্থ কৰি ল'বা হা বাকী কিমান থাকিল 0 তো আমি কিমান পালোঁ 6 তো এই খালী ঠাইত কি বহিব 6 বহিব আৰু ইয়াতে চোৱা তোমালোকে যদি আমি ইয়াতে ধনাত্মক 6 বহুৱাওঁ তেতিয়া আমি কি পাব লাগিছিল হৰণফলটো ঋণাত্মক অখণ্ড সংখ্যাক ধনাত্মক অখণ্ড সংখ্যাৰে হৰণ কৰিলে হৰণফল আমি কি পাব লাগিছিল ঋণাত্মক পাব লাগিছিল কিন্তু হৰণফলটো আমি কি পাইছোঁ ধনাত্মক তো আমি কেতিয়া ধনাত্মক পাওঁ যেতিয়া ঋণাত্মক অখণ্ড সংখ্যাক আমি ঋণাত্মক অখণ্ড সংখ্যাৰে হৰণ কৰোঁ তেতিয়া আমি হৰণফল কি পাওঁ ধনাত্মক পাওঁ হয়নে তো ইয়াতে কি হ'ব +6 নহয় কি হ'ব -6 ঠিক আছে এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম 1 নম্বৰত কি কৈছে যদি a হৰণ -7 সমান হৰণফল কিমান পাওঁ আমি 8 তেন্তে অখণ্ড সংখ্যা
এৰ মান নিৰ্ণয় কৰা আমাক এই এৰ মান নিৰ্ণয় কৰিব দিছে এয়া যিকোনো এটা কি হ'ব অখণ্ড সংখ্যা হ'ব আৰু সেই সংখ্যাটো আমি নাজানো কিমান আছে হয়নে সেইটো আমাক উলিয়াব লাগে অৰ্থাৎ যিকোনো কিবা এটা অখণ্ড সংখ্যাক যদি আমি -7 হৰণ কৰোঁ তেতিয়া আমি হৰণফল কিমান পাওঁ 8 পাওঁ আৰু এই সংখ্যাটো কি হ'ব এৰ মান কি হ'ব সেইটো আমাক উলিয়াব লাগে তো সমাধান আমি যে 2 নম্বৰত খালি ঠাই পূৰণ কৰিছিলোঁ হয়নে তো আমি এইটো ইয়াৰ মানটো খালি ঠাই হিচাপে ল'ব পাৰোঁ ঠিক আছে এইটো আমি কেনেকৈ কৰিম আমি প্ৰথমে বহাই লওঁ ইয়াতে মই এটা উদাহৰণেৰে তোমালোকক বুজাই দিছোঁ হা ধৰি লোৱা খালি ঠাই হৰণ দুই সমান 4 কিবা এটা অখণ্ড সংখ্যাক যদি আমি 2ৰে হৰণ কৰোঁ হৰণফল আমি কিমান পাওঁ 4 তো কি অখণ্ড সংখ্যাক আমি 2ৰে হৰণ কৰিলে হৰণফল 4 পাম হয়নে এইটো আমি কেনেকৈ উলিয়াম আমি এই 2 আৰু হৰণফলটো পূৰণ কৰি আমি এই খালি ঠাইৰ সংখ্যাটো পাম তো 2 আৰু 4 পূৰণ কৰিলে কিমান হ'ব 8 ঠিক আছে তো ইয়াতে খালি ঠাইত কি হ'ব 8 হ'ব 8ক যদি আমি 2ৰে হৰণ কৰোঁ আমি হৰণফল কিমান পাম 4 তো ঠিক তেনেকৈ ইয়াতে এৰ মান উলিয়াৰ কাৰণে আমাক -7 আৰু 8 কি কৰিব লাগিব পূৰণ কৰিব লাগিব এতেকে এ সমান -7 পূৰণ 8 8 আৰু 7 পূৰণ কৰিলে কিমান হ'ব 56 ইয়াৰে প্লাছ ইয়াৰে সৰি 7ৰ আগত থকা মাইনাছ 8ৰ আগত থকা প্লাছ কি হ'ব মাইনাছে প্লাছে মাইনাছ হ'ব তো এৰ মান আমি কিমান পাম -56 পাম ঠিক আছে